हेलो गाइस वेलकम बैक माय अनंत बरा यूट्यूब चैनल आपन स्वागत আছে মোৰ লগত আছে এটো অভি মোৰ নাম আমি গোটেইটা ইয়াত এতিয়া আবেলি সময় প্ৰায় সন্ধিয়া লাগু অৱস্থা এতিয়া মাছ ধৰি আছে মাছ ধৰা চাই আছে আমি সকলে এটা ইয়াৰ মাছ ধৰি আছে এ কচু কাটিছো কচু খাব লাগিব আজি কচু খাব লাগিব এ মাছ চাব মাছ এয়া চক মাছ ধৰিলো প্ৰায় আধা কেজি উচুৱাচি পালো এনেকা মাছ এ মাছ পালো এজনে ধৰিছিলে হা এইজন দেখিছে নাই আজি মাছটো কিহে খোৱা হ'ব মাছ কচু আৰু লগত আৰু থাকিব বিলাহী কিবা জালুক পানী কিন্তু লাগিব নিমখ লাগিব নিমখ লাগিব হালধি লাগিব এইকেইটা বস্তু নহ'লে মই নাখাওঁ মই মানে ইভাগে নাখাওঁ নহ'লে পানী হালধি নিমখ লাগিব নহ'লে এইকেইটা বস্তু নহ'লে মই আৰু জলকীয়া লাগিব লগতে জালুক অকণমান দিলে ভাল হয় তাৰ লগতে যদি ভাতৰ লগত পিঁয়াজ অকণ দিলে খুব ভাল হয় মানে দেখিছে চাওক আজি মাছ ধৰি আছে সকলোৱে খাব লাগিব আবেলি সময় এতিয়া সন্ধিয়া লগৰ অৱস্থা প্ৰায় দেখিছে সকলোৱে আহি এনেকৈ কথা পাতিছে এইটো মোৰ ভাই হয় দেই এটা নামটো কৈ দিয়া মোৰ নাম সন্তোষ ফুকন ঠিক আছে এতিয়া মোবাইল চাই আছে মোবাইলত ব্যস্ত প্ৰায় ইয়াত দেখিছে ইউটিউব তামাম সকলোৱে চাই আছে এইজন আমাৰ অলমেন বিকাশ আমিল ফোনত ব্যস্ত অলমেন কৈছ হয় তোতকে ফিগাৰটো মোৰে ভাল আৰু ডাঙৰকে কক মই এইফালে এয়া ভিডিঅ' কলিঙত ব্যস্ত সেইটো কাৰণে হেৰি কৰিব পৰা নাই আমি দুইটাৰ ভিতৰত কোনটো দেখাব এয়া চাওক ভিডিঅ' কলিং কৰি আছে এয়া চাওক ভিডিঅ' কলিঙত ব্যস্ত চাওক এজন কথা পাতি এয়া মিণ্টু কি কৰি আছা তুমি কালত ব্যস্ত বা ইমানকে হয় কিনো কৰিব কি কৰি মানে ইমান ব্যস্ত যে ব্যস্ত মানে জানে আজিকালি আচ্ছা আবেলি সময় নেকি টাইম পাছ ঠিকে আছে দেখিছে চাওক ৰাইজ সকলোৱে এনেকে কথা পাতি আছে আবেলি সময় মস্তি কৰি আছে ইও ভিডিঅ' কলিং কৰিব লাগিছে আৰম্ভ কৰিছে চব আৰু এনেকে ব্যস্ত হৈ আছে এয়া গুণ কথা পাতি আছে কাৰ লগত পাতি আছে এইদৰে আৰু সকলোৱে টাইম পাছ হয় কথা পাতি থাকে আবেলি সময়ত সকলোৱে পাতি থাকে এইচোন পাতি আছে দেখিছে কথা এটা সুধিম বুলি কৈছে হা হ'লে আমনি কৰো কথা এটা আছিলে আপোনাৰ লগত কথাটোৱে আছিলে এনেকুৱা কথা মানে কথাটো হ'ল এই কথাটো আহিছে দেখিছে অলপ যেন ডাঙৰ হৈছে লিখা লাগিছে নিজকে নিজে হৈজন দেখিছে নাই ক'ত বহি আছে মাছলো ডাঙৰ হৈছে নাই মাইলা অৰা কি কৰি আছা মোবাইল টিপি আছো দেখিছা নাই বহিব জেগা নাপালে ইটো পৰা ইমান ধুনীয়া ৰাস্তা আছে কিন্তু আহিছে জংঘলত এই জংঘলৰ মানুহ ন য'ত ভাল পায় আৰু এটা কথা এটা আছিলে হা এটা কথা হা তুমি কথা এটা কোৱা লাও পাত লেলে নে লেলে এইটো মোক তবই মোৰ মুখত নুফুটে কৈছ ট্ৰাই কৰিছ লাই পাত লেলে নেলেলে লাই পাত নেলেলে আৰু এনেকৈ অলপ মস্তি কৰিলোঁ ভিডিঅ'টো যদি ভাল লাগে ভিডিঅ'টো চাই ভাল লাগিলে নিশ্চয় কমেণ্ট কৰি জনাব কেনেকুৱা লাগিলে আৰু লাইক কৰিব ছাবস্ক্ৰাইব যদি নাই কৰা নিশ্চয় ছাবস্ক্ৰাইব কৰি ল'ব